নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জেলমেল জনাকৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ পালেং শাকেৰে বনোৱা দুটা নতুন ৰেচিপি। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমি প্ৰথমতে অকণমান পালেং শাক ধুনীয়াকৈ ধুই অলপ পানীত এইখিনি বইল কৰি লৈছোঁ। পালেং শাকখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দি এটা মিক্সাৰ জাৰত অকণমান ধনিয়া আৰু বইল কৰি লোৱা পালেং শাকখিনি দি এটা পেষ্ট বনাই ল'ম। এতিয়া আমি এই বনাই লোৱা পেষ্টখিনিত অকণমান নিমখ, অকণমান চ'ডা আৰু অলপকৈ আটা দি পুৰি বনাবৰ কাৰণে এটা চফ্ট ডো বনাই ল'ম। তাৰপিছত আমি এখন এখনকৈ ধুনীয়াকৈ বেলি পুৰিখিনি বনাই ল'ম। এতিয়া আমি আহোঁ দ্বিতীয়টো ৰেচিপিলৈ। এই ৰেচিপিটোৰ বাবে আমি প্ৰথমতে একাপ বেচন, অকণমান নিমখ আৰু অকণমান চ'ডা আৰু অলপ ধনিয়া পাত সৰু সৰুকৈ কাটি লৈ লৈছোঁ। তাৰপিছত অকণমান ঠাণ্ডা পানীৰে এই আটাইখিনি বস্তু মিক্স কৰি লৈছোঁ। এতিয়া আমি কেইখিলামান পালেং শাকৰ পাত লৈ বনাই লোৱা মিক্সাৰখিনি লগাই ধুনীয়াকৈ গৰম ৰিফাইন তেলত এইখিনি ৰঙচুৱা কালাৰ এটা অহালৈকে আমি ভাজি ল'ম।